যে বেহাৰবাৰী মৰাণক বন্ধুসকল আপোনালোকে নিশ্চয় থাম্বনেইল আৰু ভিডিঅ'টো আৰম্ভণিতে গম পাই গৈছে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম হয় কেকেচাৰ যোনটো ট্ৰেন্সফাৰ হৈছে ইয়াৰ আগৰ ভিডিঅ'টোত মই সেই সম্পৰ্কে বনাইছোঁ আৰু আজি মই আপোনালোকক কেকেচাৰ সংবাদ মাধ্যমৰ আগত কোৱা এটা ক্লিপো দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে নিশ্চয় গম পায় বেহাৰবাৰীত কেকেচাৰ ট্ৰেন্সফাৰ কথা চলি আছে আৰু ইয়াৰ মুখ্য কাৰণ কেকেচাই নতুন কোনোবা চিৰিয়েল বা চিনেমাত কাম কৰিব সেইটোৱে হ'ব পাৰে আৰু এই সম্পৰ্কে তেওঁ সংবাদ মাধ্যমৰ আগতো কৈছে কাৰণ আজি বেহাৰবাৰী আউটপোষ্টখন 1500 এপিছড হ'ব হ'ল আৰু একেখন চিৰিয়েলতে ইমান দিন কৰি থকাটো বহুত এটা ডাঙৰ কথা আৰু কেকেচাই সংবাদ মাধ্যমত কি কৈছিলে আমি আপোনালোকক দেখুৱাইছোঁ তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে এই সম্বন্ধে কি কয় কেকেচাই বেহাৰবাৰীখন কৰি থাকিব লাগে নে এৰি যাব লাগে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব নাই আচলতে অভিনয়টোকে আৰু উন্নত কৰিব বিচাৰোঁ আৰু বেলেগ বেলেগ চৰিত্ৰও কৰিব বিচাৰোঁ কিন্তু বেহাৰবাৰীখন এতিয়া এনেকুৱা হ'ল বেহাৰবাৰীখন এৰি আহিব নোৱাৰা হ'লোঁ আচলতে এৰি আহিব নোৱাৰা হ'লোঁ আৰু মাজে মাজে এনেকুৱা কিছুমান মানে কনফিউজন আহি যায় আমি ইমান বেছি সময় কে হৈ থাকোঁ কোনোবা সময়ত মানে সিদ্ধাৰ্থ শৰ্মাৰ লগত চাইক'লজিটো কে চাইক'লজি মিক্স হৈ যায় মানে নিজকে বেলেঞ্চ কৰাটো অসুবিধা আছে এইটো বৰ ডাঙৰ সমস্যাত পৰি গৈছিলোঁ তে মই মানে অলপ ডিষ্টাৰ্ব হৈ গৈছিল মোৰ যে এইটো কৰি থকা ভাল হ'বনে এতিয়া মানুহেতো বিচাৰে সিদিনাও মাজতে কিবা এইটো পোল ছিষ্টেম এটা আছে ফেচবুকত দিলোঁ যে বেহাৰবাৰী এৰি দিব লাগে নেলাগে এতিয়া চবেই নেলাগে বুলি কৈছে মানে কিমান পাৰ্চেণ্ট 90 কিমান এতিয়া মানুহখিনিয়েতো বিচাৰি আছে বা আমিও কৰি আছোঁ সেইটোৰ দ্বাৰাই আজি আমাক চিনি পালে আমি বেলেগ কোনো চিৰিয়েলত নগ'লোঁ অফাৰ বহুত পালোঁ পইচা পাতি য'ত বেছিকৈ দিব আমাৰ মানুহে কয় যে যিটো সময়ত চলি আছ সেইটো সময়তে মানে ঘটি ল এইটো খুব চবেই এটা প্ৰচলিত মই আজি আহি থাকোঁতেও পাতিছোঁ বোলো আমি এইটো সময়ত আমাক মানুহে চিনি পায় ভাল পায় আমাক চাব বিচাৰিলে এইটো সময়ত আমি পইচা ঘটিব লাগে আমি আকৌ একেটা কামকে কিন্তু কৰি আছোঁ ছাৰ আমি দুটাকে বেয়া নহয় নেকি এনেকুৱা ধেমালিকে পাতিছোঁ মানে কিছু পৰিমাণে সততা থকা বুলি ক'ব পাৰি আচলতে মানে সেইটো প্ৰমাণ হৈছে আৰু আচলতে অতি এটা মৰম সোমাই গ'ল মই মানে মানুহখিনি আপুনিও পাইছে আমি এতিয়া ক'লে জহুৱা নিচিনা সঁচাকৈ কিবা টান এটা আছে মানে আমি এনেকুৱা নহয় মই এবাৰ দৰখাস্তও দিছোঁ ৰাইজদাক যে বেহাৰবাৰী মৰা নকৰোঁ কাৰণটো কওঁতে কৈছোঁ ঘৰুৱা অসুবিধা একো কাৰণ নাই আচলতে এৰিব মনৰ পৰা নোৱাৰোঁ কিন্তু যদি উলিয়াই দিয়ে চাওঁ থাকি পেলাই বন্ধুসকল আপোনালোকে ইতিমধ্যে কেকেচাৰ মন্তব্য শুনিলে হয়তো তেওঁ একেখন চিৰিয়েল কৰি অলপ আমনি পাইছে সেইবাবে কিছুদিনৰ বাবে এখন বেলেগ চিৰিয়েল বা চিনেমা কৰিবলৈ গৈছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইমানেই ধন্যবাদ